নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে JPG অনলাইন সাৰথি ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ AB আৰু UB কনষ্টেবলৰ ইণ্টাৰভিউ দিব লগা কেণ্ডিডেটসকলৰ মনত সৃষ্টি হৈ থকা দুটা প্ৰশ্ন লৈ মই এই ভিডিঅ'টো বনাইছোঁ। তাৰে এটা প্ৰশ্ন হ'ল যে ইণ্টাৰভিউ টাইমত ভেকচিনেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব নেকি, আৰু এটা প্ৰশ্ন হ'ল এতিয়া সদ্য ঘোষিত 15খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত মই এইখিনি সকলোখিনি ডিটেইলছ আপোনালোকক বুজাই দিম আৰু ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব। ভিডিঅ'টোৰ পৰা যদি কিছু হ'লেও উপকৃত হয় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ভৱিষ্যতলৈ আগবঢ়োৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে চাব পাৰে। বন্ধু বান্ধৱীসকল, প্ৰথমে আহিছোঁ ক'ভিড গাইডলাইনছ। বন্ধু বান্ধৱীসকল, SLPIB আছামত উল্লেখ কৰা অনুসৰি ইয়াত কোনো ধৰণৰ ভেকচিনেশ্যন চাৰ্টিফিকেটৰ কথা তেওঁলোকে উল্লেখ কৰা নাই, কিন্তু ক'ভিড গাইডলাইনছ বুলি পেলাই তেওঁলোকে 4টা পইণ্ট লিখি দিছে। সেইকেইটা মই প্ৰথমে আপোনালোকক পঢ়ি শুনাইছোঁ। 1 নম্বৰ, কেণ্ডিডেটছ আৰ ইনষ্ট্ৰাক্টেড টু ৱেৰ দেয়াৰ অ'ন ফেচ মাস্ক ডিউৰিং দ্য টেষ্ট প্ৰচেছ। অৰ্থাৎ টেষ্ট প্ৰচেছত যেতিয়া ইণ্টাৰভিউ টাইমত কেণ্ডিডেটসকলে নিজৰ ব্যক্তিগত মাস্ক পিন্ধিব লাগিব। 2 নম্বৰ পইণ্টত লিখিছে, কেণ্ডিডেটছ উইল হেভ টু মেইনটেইন প্ৰট'কল অফ ছ'চিয়েল ডিষ্টেঞ্চিং গিভেন বাই দ্য গভৰ্ণমেণ্ট ডিউৰিং দ্য এক্সামিনেশ্যন প্ৰচেছ। এই পইণ্টটোৰ মতে বন্ধু বান্ধৱীসকল, আপোনালোকে যি ছ'চিয়েল ডিষ্টেঞ্চিং প্ৰট'কল আছে সেইটো আপোনালোকে ইণ্টাৰভিউ টাইমত মেইনটেইন কৰিব লাগিব। 3 নম্বৰত লিখা আছে, অল দ্য কেণ্ডিডেটছ উইল হেভ টু ৱাছ/চেনিটাইজ দেয়াৰ হেণ্ডছ প্ৰপাৰলি বিফ'ৰ এণ্টাৰিং দ্য এক্সামিনেশ্যনছ প্ৰিমিচেছ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইণ্টাৰভিউ এক্সামিনেশ্যন প্ৰচেছত সোমোৱাৰ আগতেই আপোনালোকে কি কৰিব লাগিব, নিজৰ হাত দুখন ভালদৰে ধুব লাগিব, নতুবা চেনিটাইজ কৰিহে প্ৰৱেশ কৰিব পাৰিব। 4 নম্বৰ পইণ্ট, যিটো শেষৰটো পইণ্টত লিখা আছে, কেণ্ডিডেটছ উইল হেভ টু ফ'ল' গভৰ্ণমেণ্ট গাইডলাইনছ ইছ্যুড ফ্ৰম টাইম টু টাইম ৰিগাৰ্ডিং হেণ্ডলিং অফ COVID-19 পেণ্ডেমিক। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা যদি কিবা নতুন প্ৰট'কল বা গাইডলাইনছ আহে, সেইখিনি সকলোখিনি COVID-19ৰ প্ৰট'কলখিনি কেণ্ডিডেটসকলে মানি চলিব লাগিব। এতিয়া আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ, অৰ্থাৎ সদ্য ঘোষিত 15খন জিলাৰ কোনকেইখন জিলাত কিমান দিনলৈ ইণ্টাৰভিউ হ'ব, কেতিয়াৰ পৰা, সেইখিনি গোটেইখিনি এতিয়া মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। প্ৰথমে আহিছোঁ বিশ্বনাথত আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 1 ছেপ্টেম্বৰ 2021 আৰু শেষ হ'ব 13 ছেপ্টেম্বৰ 2021। 2 নম্বৰত আহিলোঁ চিৰাং, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু 3 ছেপ্টেম্বৰত শেষ হ'ব। 3 নম্বৰত আহিছোঁ দৰং, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 14 ছেপ্টেম্বৰত শেষ হ'ব। 4 নম্বৰত আহিছোঁ ধেমাজি, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 15 ছেপ্টেম্বৰত শেষ হ'ব। 5 নম্বৰত আহিছোঁ ধুবুৰী, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 10 অক্টোবৰত শেষ হ'ব। 6 নম্বৰত আহিছোঁ হাইলাকান্দি, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 3 ছেপ্টেম্বৰত শেষ হ'ব। 7 নম্বৰত আহিছোঁ হোজাই, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 1 ছেপ্টেম্বৰতে শেষ হ'ব। 8 নম্বৰত আহিছোঁ যোৰহাট, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 11 অক্টোবৰত শেষ হ'ব। 9 নম্বৰত আহিছোঁ কামৰূপ মেট্ৰ', 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 14 ছেপ্টেম্বৰত শেষ হ'ব। 10 নম্বৰত আহিছোঁ কাৰ্বি আংলং, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 3 ছেপ্টেম্বৰত শেষ হ'ব। 11 নম্বৰত আহিছোঁ কৰিমগঞ্জ, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 23 ছেপ্টেম্বৰত শেষ হ'ব। 12 নম্বৰত আহিছোঁ মৰিগাঁও, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 14 ছেপ্টেম্বৰত শেষ হ'ব। 13 নম্বৰত আহিছোঁ শিৱসাগৰ, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 1 অক্টোবৰত শেষ হ'ব। 14 নম্বৰত আহিছোঁ শোণিতপুৰ, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 16 ছেপ্টেম্বৰত শেষ হ'ব। 15 নম্বৰত আহিছোঁ ওদালগুৰি, 1 ছেপ্টেম্বৰত আৰম্ভ হ'ব, 14 ছেপ্টেম্বৰত শেষ হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিছু হ'লেও উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত এটি লাইক কৰিব, কমেণ্টেৰে নিজৰ মতামত আগবঢ়াব, বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে ভৱিষ্যতলৈ আগবঢ়োৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে চাব পাৰে। ধন্যবাদ।